নমস্কাৰ বন্ধুসকল, ইণ্টাৰেষ্টিং টিপছৰ পুনৰ এক নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি মই আপোনালোকক বিশ্বৰ আটাইতকৈ শক্তিশালী 5গৰাকী ব্যক্তিৰ বিষয়ে ক'বলৈ গৈ আছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাব, লগতে চেনেলটিক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নাম্বাৰ 1ত আছে ব্ৰেড লী। আমেৰিকাৰ নিবাসী ব্ৰেড লী বডি বনোৱাৰ নিয়ম বাকী লোকসকলতকৈ বহুগুণেই বেলেগ, কাৰণ এখেতে নিজৰ বডি বনাবলৈ ডাম্বেলছৰ নহয়, বৰং সুন্দৰী ছোৱালীবোৰৰহে ব্যৱহাৰ কৰে। এওঁ আনতকৈ বেলেগ ধৰণে বডি বনাই বহু ভাল পায়। এওঁৰ ভিডিঅ'বোৰক মানুহে ইনষ্টাগ্ৰামত খুবেই পচন্দ কৰে। সেইবাবে এওঁৰ ইনষ্টাগ্ৰামত প্ৰায় 3.5 মিলিয়ন ফলোৱাৰ্ছ আছে। এওঁ প্ৰায় 300 কেজি ওজন খুব সহজতেই উঠাব পাৰে আৰু নিজৰ বডিক ফ্লেক্সিবল বনাই ৰাখিবলৈ নিনজা ৱাৰিয়ৰ্ছৰ পৰা ট্ৰেইনিঙো লয়। 2 নম্বৰতে আছে ডাইমেট্ৰো। বিশ্বৰ আটাইতকৈ শক্তিশালী লোকবোৰৰ ভিতৰত ডাইমেট্ৰো এজন। এওঁ 10জনীকৈ ছোৱালীক একেলগেই উঠাব পাৰে আৰু যিকোনো লোহাৰ ৰডক আলসতেই বেকা কৰি দিব পাৰে। এওঁ নিজৰ কান্ধত এটা বয়স্ক ঘোঁৰাক তুলি দৌৰিব পাৰে। ইয়াৰ উপৰিও নিজৰ গাৰ ওপৰেদি গাড়ী চলোৱা, কাৰ উঠোৱা, ঘোঁৰাক পিঠিত লৈ দৌৰ লগোৱা, 5-6জন লোকক একেলগেই উঠোৱা আৰু নিজৰ শৰীৰত লৈ শিল ভঙা, এইবোৰতো তেওঁৰ বাবে একেবাৰেই সাধাৰণ কথা। আনকি এওঁ নিজৰ হাতেৰেই গজাল পুতি পেলাব পাৰে। মানুহে এওঁৰ শিলৰ দৰে শৰীৰটো দেখি অবাক হৈ পৰে। 3 নম্বৰতে আছে চাৰ্গেই। চাৰ্গেই এজন বহু শক্তিশালী ব্যক্তি, যিয়ে এখন বহু ওজনৰ ট্ৰেইনকো টানি নিব পাৰে। মোৰ কথাত আপোনালোকৰ হয়তো বিশ্বাস হোৱা নাই, কিন্তু এই ভিডিঅ'টো চাই আপোনালোকৰ নিশ্চয় বিশ্বাস হৈ যাব। তেওঁ বাস্তৱিকতেই এজন বহু শক্তিশালী ব্যক্তি। চাওক তেওঁ কেনেকৈ প্ৰায় 180 টন ওজনৰ এখন ট্ৰেইন টানি লৈ গৈছে, সেয়াও কেৱল এডাল লোহাৰে নিৰ্মিত শিকলিৰ সহায়েৰে। ইমানেই নহয়, তেওঁ এবাৰ 2খন সৰু সৰু বিমানক উৰিবলৈ বাধা দি ৰাখিছিল। ইয়াৰ উপৰিও তেওঁ লোহাৰ ৰডক নিজৰ মুখেৰেই বেকা কৰি দিব পাৰে। আপোনালোকক জনাই দিওঁ, চাৰ্গেই নামত 4টাকৈ ৱৰ্ল্ড ৰেকৰ্ডো আছে। বন্ধুসকল, আপোনালোকে জিমলৈ যায় নে নাযায় তলত কমেণ্ট কৰি নিশ্চয় জনাই দিব। 4 নম্বৰতে আছে মেথিউছ। মেথিউছ বিশ্বৰ আটাইতকৈ শক্তিশালী ৱেইট লিফ্টাৰসকলৰ ভিতৰত এজন। এওঁ কিছুমান বহুতো আজব গজব পাৱাৰ লিফ্টিং কম্পিটিশ্যনত ভাগ লয়। এওঁ এখন সম্পূৰ্ণ কাৰৰ বডিক উঠাই দৌৰিব পাৰে। এখেতে প্ৰায় 500 কেজি ওজনৰ কাৰ লিফ্টিং প্ৰতিযোগিতাত ভাগ লৈছিল, য'ত এখেতে এখন বহু বেছি ওজনৰ কাৰক 20 মিটাৰ পৰ্যন্ত উঠাই লৈ গৈছিল, সেয়াও মাত্ৰ 10 ছেকেণ্ডৰ ভিতৰতেই। আৰু এনে এক অদ্ভুত কাম কৰি এখেতে ৱৰ্ল্ড ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছিল। 5 নম্বৰতে আছে হাফথৰ জুলিয়াছ। এই ব্যক্তিজনৰ নাম হাফথৰ জুলিয়াছ এনেই পৰা নাই। এই ওখ-পাখৰ ব্যক্তিজনে গেম অৱ থ্ৰ'নছ ছিৰিজতো কাম কৰিছিল। এওঁক প্ৰকৃততে এজন দানৱতকৈ কোনো গুণেই কম নেদেখে। এওঁৰ হাইট হৈছে 6.9 ফুট আৰু এওঁৰ ওজন প্ৰায় 250 কেজি। এখেতে এলিফেণ্ট বাৰ ডেড লিফ্টিঙতো ৱৰ্ল্ড ৰেকৰ্ড নিজৰ নামত কৰি লৈছিল। নিজৰ বিশালকায় শৰীৰটোক মেইনটেইন ৰাখিবলৈ এখেতক প্ৰতিদিনেই 10,000 কেলৰীৰ প্ৰয়োজন হয়। এই দানৱহেন ব্যক্তিজনৰ সন্মুখত কোনো লোক টিকিব নোৱাৰে। বন্ধুসকল, আপোনালোকৰ ইয়াৰ ভিতৰত কোনটো নম্বৰৰ বডি বিল্ডাৰজনক আটাইতকৈ শক্তিশালী আৰু অসাধাৰণ লাগিল? তলত এটা কমেণ্ট কৰি নিশ্চয় জনাই দিব আৰু ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক কৰি দিব। আজিলৈ ধন্যবাদ।